মূল্যবৃদ্ধি ৰোধ হ'ব লাগিব মূল্যবৃদ্ধি ৰোধ হ'ব লাগিব আজি গুৱাহাটীৰ ৰাজপথত মূল্যবৃদ্ধিৰ বিৰুদ্ধে গৰজি উঠিল কৃষক মুক্তি সংগ্ৰাম সমিতি মূল্যবৃদ্ধি ৰোধ হ'ব লাগিব মূল্যবৃদ্ধি ৰোধ হ'ব লাগিব পেট্ৰল ডিজেল ৰন্ধন গেছ বাছ ভাড়া বৃদ্ধিৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ গুৱাহাটীৰ দীঘলী পুখুৰীৰ পৰা উপায়ুক্ত কাৰ্যালয়লৈ প্ৰতিবাদী সমদল গৰজি উঠিল কৃষক নেতা অখিল গগৈ মোদী চৰকাৰে কৈছে যে আমি দুখীয়া মানুহবিলাকক ৰন্ধন গেছৰ কানেকশ্যন দিছো LPG গেছৰ কানেকশ্যন দিছো কিন্তু চৰকাৰে যিটো ৰন্ধন গেছ আগতে 411 টকা দামত পাইছিলো সেই ৰন্ধন গেছৰ দাম 972 টকা কৰাৰ পাছত গাঁৱৰ মানুহ বা দুখীয়া মানুহক ৰন্ধন গেছ দিয়াটো কিবা অৰ্থ থাকিলে নেকি ৰাইজৰ অৰ্থ থাকিলে নেকি কিবা এতিয়া সেই ৰন্ধন গেছ আমি মানুহ অহা ঠাইত তেনেকৈ ফুলদানি ৰাখি থওঁ আমি আমাৰ টেবুলত অতিথি বহোৱা চকী সন্মুখৰ টেবুলত যেনেকৈ আমি ফুলদানি ৰাখি থওঁ এতিয়া নৰেন্দ্ৰ মোদীয়ে দিয়া ৰন্ধন গেছ ফুলদানিৰ নিচিনাকে আমাৰ সন্মুখৰ ৰুমটোত ৰাখি থোৱাৰ বাহিৰে অন্য কোনো কামত পৰিণত অন্য কোনো কাম নাইকিয়া হৈ গৈছে আমাৰ কেৰাচিন সম্পূৰ্ণ আৰু নৰেন্দ্ৰ মোদীয়ে কৈছে যে এতিয়া ৰন্ধন গেছ ল'ব লাগে আৰু নৰেন্দ্ৰ মোদীয়ে কৈছে চাকি জ্বলাব নালাগে এতিয়া অকল ইলেক্ট্ৰিচিটি ৰাইজ আপোনালোকৰ সকলো কাৰেণ্ট আছেনে অসমত কিজানি এতিয়াও 35 কাৰেণ্ট নাই ইলেক্ট্ৰিচিটি নাই আৰু যদি আছেও তেতিয়াহ'লে আপোনালোকে দেখে যে দিনটোত মাত্ৰ 2 ঘণ্টাহে কাৰেণ্ট থাকে হয়নে নহয় বৰ্তমান ঘৰত এসপ্তাহে কাৰেণ্ট নাথাকে হয়নে নহয় তাৰ পাছত আকৌ মোদীয়ে কৈছে ইণ্ডিয়াত কেৰাচিন তেল নালাগে গতিকে এই মুহূৰ্তত আচলতে আমি মোদী চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি মোদীক গাদীৰ পৰা খেদি দিয়াৰ বাহিৰে অসম আৰু ভাৰতৰ মানুহৰ কাৰণে কোনো পথ খোলা ৰখা নাই চৰকাৰে প্ৰত্যেক দিনে পেট্ৰলৰ দাম বাঢ়িছে যদিহে মই হিন্দু কৈ যোৱাৰ কাৰণে আপোনালোকে পেট্ৰল আৰু ডিজেলৰ দাম কমাই দিয়ে যদিহে মই ভোট লোৱাৰ কাৰণে মই হিন্দু কৈ যোৱাৰ কাৰণে মোৰ কাৰণে ডিজেল আৰু পেট্ৰলৰ দাম কমাই দিয়ে ৰন্ধন গেছৰ দাম কমাই দিয়ে সমবায়ত চেনি দিয়ে আৰু কেৰাচিন তেল কম দামত দিয়াৰ ব্যৱস্থা কৰে বালি চিমেণ্ট ৰড টিন এই আটাইবিলাকৰ বস্তুৰ দাম যদি হ্ৰাস কৰে তেতিয়াহ'লে মই হাজাৰবাৰ এনেকুৱা ধৰণৰ বিজেপি RSSৰ এই ভোট ল'বৰ কাৰণে সাজু আছো কিন্তু ধনী মানুহবিলাকৰ অৱস্থা এতিয়া কঠোৰ হৈ পৰিছে আৰু সেইকাৰণে আজি আমি প্ৰতিবাদ সাব্যস্ত কৰিছো যাতে মূল্যবৃদ্ধি ৰোধ কৰা হয় আজি বিজেপিয়ে কৈছে যে এই মূল্যবৃদ্ধি হ'ব পাৰে কিন্তু বিজেপি চৰকাৰৰ দিনত হিন্দু মানুহবিলাক একগোট হৈছে আৰু হিন্দু মানুহবিলাকৰ জাপক উন্নতি হৈছে সেইকাৰণে তেওঁলোকে কৈছে যে হিন্দু মানুহবিলাকে কপালত ফুট ল'ব লাগে মইতো বিজেপি আৰু RSSক আৰু প্ৰধানমন্ত্ৰীক ক'ব খুজিছো যে মই 1000টা ফুট ল'ব খোজো যদিহে মই হিন্দু কৈ যোৱাৰ কাৰণে আপোনালোকে পেট্ৰল আৰু ডিজেলৰ দাম কমাই দিয়ে যদিহে মই ফুট লোৱাৰ কাৰণে মই হিন্দু কৈ যোৱাৰ কাৰণে মোৰ কাৰণে ডিজেল আৰু পেট্ৰলৰ দাম কমাই দিয়ে ৰন্ধন গেছৰ দাম কমাই দিয়ে সমবায়ত চেনি দিয়ে আৰু কেৰাচিন তেল কম দামত দিয়াৰ ব্যৱস্থা কৰে বালি চিমেণ্ট ৰড টিন এই আটাইবিলাকৰ বস্তুৰ দাম যদি হ্ৰাস কৰে তেতিয়াহ'লে মই হাজাৰবাৰ এনেকুৱা ধৰণৰ বিজেপি RSSৰ এই ভোট ল'বৰ কাৰণে সাজু আছো কিন্তু হিন্দুত্বৰ সাম্প্ৰদায়িক বাতাবৰণ সৃষ্টি কৰি সমগ্ৰ দেশখন মূল্যবৃদ্ধিৰ গাত এৰি দি কোম্পানীক দেশখন চলাবলৈ দি আমাক যি দুৰ্বিষহ যন্ত্ৰণা দিছে এই যন্ত্ৰণাৰ পৰা আমাৰ মুক্তি আমি বিজেপিক খেদিব ভাৰতৰ জনতাই বিজেপিক নকৰে বিজেপি যাব লাগে মোদী তুমি যথেষ্ট শিক্ষা দিলা আমি আৰু তোমাক নোৱাৰো তুমি আমাৰ কাৰণে বুজা হৈ গৈছা তুমি আঁতৰি দিয়া আপোনালোকে দেখিছে যে দাইলৰ মূল্য কমাক লৈ RSSে কয় বিজেপিয়ে কয় যে তেওঁলোকে কয় যে চব এতিয়া পেট্ৰলৰ দাম বাঢ়িব পাৰে কেৰাচিন তেলৰ দাম বাঢ়িব পাৰে ডিজেলৰ বা ৰন্ধন গেছৰ দাম বাঢ়িব পাৰে কিন্তু দাইল বা মিঠাতেলৰ দামটো বঢ়া নাই বা তেওঁলোকে কয় যে আলু বা পিঁয়াজৰ দামটোতো বঢ়া নাই কিন্তু আমাক মূৰ্খ বুলি ভাবিছে এই কেইদিনটো দাইল বা পিঁয়াজৰ দাম নাবাঢ়ে এটা ছিজনত কমি যায় গোটেই ভাৰতবৰ্ষতে কমায় আৰু হঠাৎ এটা ছিজনত বাঢ়ি যায়
কেইদিনমানৰ পাছত দেখিব যে অভূতপূৰ্ব হাৰত আকৌ দাইল পিঁয়াজ বা আলুৰ দাম বৃদ্ধি পাইছে আমাৰ এচেঞ্চিয়েল কমডিটিজবিলাকৰ দাম বৃদ্ধি পাইছে আৰু সেইকাৰণে বিজেপি আৰু RSSে আমাক হিন্দুত্বৰ কথা কৈ আমাক মুখ্য দ্বিতীয় কথাটো হ'ল যে কালি মাজুলীত আচলতে ৰাজ্যিক বিজেপিয়ে সিদ্ধান্ত ল'লে সৰ্বানন্দ সোণোৱাল সন্মুখত থাকি সিদ্ধান্ত ল'লে যে তেওঁলোকে নাগৰিকত্ব সংশোধনী বিধেয়ক 2015 সমৰ্থন কৰে আৰু সেই বিধেয়কৰ পক্ষত তেওঁলোকে আন্দোলন কৰাৰ সিদ্ধান্ত ল'লে। গুৱাহাটীৰ পৰা ভিডিঅ' ৰিপৰ্ট আছাম টুডে।